সুপ্ৰভাত বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ মাতটো শুনিয়ে হয়তো আপোনালোকে গমে পাইছে, কাহ হৈ আছে, অলপ কফ বহিছে, মাতটো পুৰা গধুৰ হৈ গৈছে। বাৰু যি নহওক, আজি দেওবাৰ, অফিচ নাই, মই ঘৰতে আছিলোঁ। ৰাতিপুৱা গা পা ধুই ভাবিলোঁ কম্পিউটাৰটো অন কৰি ব্লগ এটা আপলোড কৰিম, কিন্তু চালোঁ যে মোৰ কম্পিউটাৰত নেট নাই। নেট কিয় নাই, মই ইফালে খবৰ লোৱাত পিছত ভালকৈ চালোঁ যে মোৰ ঘৰৰ ভিতৰত নিগনিয়ে মোৰ ইণ্টাৰনেট কেবুলডাল কাটি থৈছে। এইডাল চাওক, ছিঙি থৈছে। এইটো কেবুল আমি নিজে জইন কৰিব নোৱাৰি, কাৰণ অপটিকেল ফাইবাৰ কেবুল হয়। ইয়াৰ কাৰণে আমি এক্সট্ৰাকৈ স্প্লাইচিং কৰিব লাগিব। বাৰু যি নহওক, মই মাতিছোঁ গোপাল দাক, বাছুগত থাকে, সি আহি জইন কৰি থৈ যাব। চ' গোপাল দা অহালৈকে অকণমান ৰখি দিওঁ, তো আহক। তাৰপিছত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে অপটিকেল ফাইবাৰ কেনেকৈ জইন কৰে, স্প্লাইচিং কেনেকৈ কৰে, মই আপোনালোকক এই ভিডিঅ'টোত দেখিব পাব। চ' ভিডিঅ'টো শেষলৈ চাব, সম্পূৰ্ণ গম পাব। তো অহালৈকে আমি অকণমান ৰখি দিওঁ, বলক। চ' এইটো মোৰ অপটিকেল ফাইবাৰ কেবুলটো। ইয়াত এইটো বক্সটো নমালোঁ, এইটো কেবুলটো, এইটো ৰখি আছোঁ গোপাল দা অহালৈকে। এইটো ছিঙিছে, নিগনিয়ে কাটিছে। পিগটেইল বুলি কয় এই কেবুলডালক। আৰু এই বক্সটো, ক'লা বক্সটোক LIO বক্স বুলি কোৱা হয় ফাইবাৰৰ। এইটো চাওক, এই ইলেক্ট্ৰিকেল পষ্টৰ পৰা মই এনেকৈ ভিতৰত লৈ আহিছোঁ ঘৰৰ। চ' বন্ধুসকল, গোপাল দা আহিলে আৰু নতুন এটা কেবুল, মানে পিগটেইল যোনটো কেবুল, সেইটো লৈ আহিছে। মোৰ ঘৰৰ যোনটো আগত আছিলে পিগটেইল, সেইটো ছুটি হ'ব। নিগনিয়ে কাটিলেতো মডেমলৈকে, ওপৰৰ পৰা মডেমলৈকে ঢুকি নাপায়, সেইকাৰণে নতুন এডাল দিব দিছোঁ। এইটো কাটাৰ। এতিয়া এই কেবুলডাল চিলিব গোপাল দাই। এতিয়া অলাগতিয়াল কিছুমান আছে ভিতৰত থাকে, সেইবোৰ কাটি পেলোৱা হ'ব। এইবোৰ কাটি পেলাই আছে, দেখিছে আপোনালোকে। এইটো মেইন কেবুলডাল এতিয়া প্লাষ্টিকৰ এই LIO বক্সৰ ভিতৰত সোমাই দিয়া হ'ব। এইটো চাওক, সোমাই দিলে। LIO বক্স বিভিন্ন ধৰণৰ থাকে, এইটো নৰ্মেল LIO বক্স বুলি কোৱা হয়। আৰু এইটো যোনটো ওলাই আছে এতিয়া, এইটো ফাইবাৰ ক্লেভাৰ বুলি কোৱা হয়, মানে ফাইবাৰ কেবুলটো কাটিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু এইটো মেইন স্প্লাইচিং মেচিন, যোনটো দি জইন কৰা হয় ফাইবাৰ কেবুল। আজিকালি, আগতে বহুত দাম আছিল, আজিকালি কম হ'ল, লাখৰ ভিতৰতে পোৱা যায় কিছুমান। আৰু যোনটো এইটো প্লাষ্টিকৰ পৰা ওলাই আছে, এইটো হৈছে আপোনাৰ প্লাষ্টিক স্লেব। চ' এতিয়া যোনটো কেবুল আছে, সেইটো আমি স্লেবৰ ভিতৰত সোমাই দিম। আৰু ভিডিঅ'টো চাই থাকক, সকলো গম পাব কি কি কৰে নকৰে। শেষলৈ স্লেবত সোমাই দিলোঁ এতিয়া। তো কেবুলটো প্ৰথমতে ভালকৈ আমি সমানকৈ কাটি ল'ব লাগিব আগত। এইটো চাওক, কাটাৰ বুলি ক'ব, কাটিম ভালকৈ এইটো মেচিনত। ওপৰৰ যোনটো ফাইবাৰৰ ওপৰৰ যোনটো আছে কেবুলৰ, সেইটো ভালকৈ চিলাই ল'ব লাগিব। চাব যাতে ব্ৰেক নহয়, মানে ভাঙি নাযায় ভিতৰৰ অপটিকেল ফাইবাৰটো। ভাঙি গ'লে বা ভালকৈ যদি আপোনালোকে চিলাব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ ইণ্টাৰনেটৰ স্পীডত বা কানেকশ্যনত ক'ৰবাত বাধা আহিব, ইমান স্পীড এটা নাপাব। এইটো সেইকাৰণে অলপ ভালকৈ চাই চিতি কৰিব লাগে। আৰু ওপৰৰ যোনটো আছে, সাধাৰণতে টিচু পেপাৰ আৰু থিনাৰ বা এলকহল কিবা দি চাফ কৰিব লাগে। গোপাল দাই আজি লৈ নাহিলে, সেইকাৰণে অকণমান হাতেদি অলপ ভালকৈ চাফ কৰি আছে। এইটো এতিয়া চফা কৰাৰ পিছত ফাইবাৰ কেবুলটো যোনটো আছে, সেইটো সমান ভালকৈ কাটিব লাগিব। নাকাটিলে কি হয়, মেচিনে একচেপ্ট নকৰে। স্প্লাইচিং মেচিনটো অন কৰি আছে এতিয়া, কেবুলটো সোমাব। মিচিঙৰ সোঁফালে যোনটো আছে, মোৰ ঘৰৰ কানেকশ্যন যোনটো পিগটেইল হয়, সেইটো বহাই আছে। এই মেগনেট দি হেঁচি, এইটো মেগনেট দি হেঁচি দিয়া হ'ল। সেইটো
লক কৰি দিয়া হৈছে তাৰপিছত এতিয়া যোনটো মেইন অপটিকেল ফাইবাৰ বাহিৰৰ পৰা যোনটো আপোনালোকে দেখিছে মই দেখুৱালোঁ ইলেক্ট্ৰিক পোষ্টৰ পৰা ওলাই লৈ অহা সেইটো অলৰেডি মানে আগতে চিলাই এলয় বক্সৰ চিলাই থোৱা আছিলে এতিয়া সমানকৈ কাটি সেইটো জইনিঙৰ কাৰণে বহুৱা হ'ব আৰু এইটো বাওঁফালে বহালে চাওক বাওঁফালে আৰু এই মাজত যোনটো বেজিৰ দৰে দেখিছে ঠিক তাৰ আশে পাশে হ'ব লাগিব যদি আশে পাশে নহয় তেতিয়া মিচিংটো গ্ৰহণ নকৰে আৰু এৰৰ এটা মেছেজ দিয়ে এই চাওক হোৱা নাই সেইকাৰণে এৰৰ মেছেজ দি আছে কেতিয়াবা ভালকৈ কেবুল ফাইবাৰ কেবুলডাল চফা নহ'লেও একচেপ্ট নকৰে গ্ৰহণ নকৰে এতিয়াও হোৱা নাই ক'ৰবাত যেন অকণমান কিবা দূৰত্ব আৰু সেই মাজত যোনটো বেজি নিচিনা জোঙা দেখিছে অকণমান দূৰত্ব থাকিলেও কেতিয়াবা গ্ৰহণ নকৰে আৰু এৰৰ মেছেজ দিয়ে আৰু অকণমান এইবাৰ হৈছে যেন লাগিছে এই চাওক একচেপ্ট কৰিছে হৈছে আৰু এতিয়া জইনিং কৰি দি আছে চাওক হৈ গ'ল চাওক পূৰা ক্লিন জইন হৈ গ'ল এতিয়া যোনটো ফাইবাৰ কেবুল ওপৰত আমাৰ জইনিং হৈছে তাৰ ওপৰত এই প্লাষ্টিক শ্লিপটো বহাই দিয়া হ'ব কভাৰ কৰি দিয়া হ'ব মানে জইনিঙত তাৰ ফাইবাৰৰ ওপৰত একো নাথাকেতো এইটো চাওক শ্লিপটো আমি বহাই দি ইয়াত এতিয়া হিট দিয়া হ'ব এইটোৰ ওপৰত যোনটো খুলিছে দেখিছে এইটো হিটাৰ স্প্লাইচিং মেচিনৰ ওপৰতে থাকে ইয়াত এইটো অলপ হিট দি অলপ সময় ৰ'লে এই কভাৰ কৰি দিয়ে আৰু যোনটো ফাইবাৰ জইনিং কৰিছোঁ তাৰ ওপৰত পূৰা চিল কৰি দিয়ে প্লাষ্টিকটো গলাই এই চাওক হৈ গ'ল ওলোৱা হ'ল এতিয়া এইখিনি বস্তু এতিয়া এলয় বক্সৰ ভিতৰত ভালকৈ মেৰুৱাই দিয়া হ'ব অপটিকেল ফাইবাৰ বহুত চাব ভালকৈ পিগটেইলটো দীঘল ৰাখিছোঁ অলপ এইটো যোনটো বক্সৰ ভিতৰত এতিয়া ভালকৈ পূৰা মেৰিয়াই সাৱধানেৰে যাতে ব্ৰেক নহয় অপটিকেল ফাইবাৰটো ব্ৰেক হ'লে আকৌ স্প্লাইচিং কৰিব লাগিব জইন কৰিব লাগিব এইটো মিলাই তাৰপিছত মেৰিয়াই ভালকৈ চেলো টেপ দি আঠা মাৰি দিব লাগিব এতিয়া কানেকশ্যনটো হৈ গ'ল এগুলো স্ক্রুগুলো লাগানো ছিল না দা আছে কি না সো বন্ধুসকল মোৰ ফাইবাৰ কেবুল ছিঙিছিল স্লাইচিং কৰি থৈ গ'ল গোপাল দাই আহি স্লাইচিং হৈ গ'ল ফিটিং কৰিলোঁ এতিয়া আমি টেষ্ট কৰিম লেনটো আহিছে নে নাই বলক এইটো চাওক মই লগালোঁ বস্তুটো এইটো এতিয়া কেবুলডাল মই এইটো কেবুল মডেমত সোমাই দিম এই দেখক লগাই দিলোঁ এতিয়া সুইচেছ কৰিম আমি এডাপ্টাৰ অন কৰিলোঁ এতিয়া চাম আমি কেনেকৈ গম পাম এই মডেমত যোনটো ৰঙা লাইট আছে সেইটো গুচি যাব যোনটো লাইন আপ হৈ যায় আৰু নেটটো মানে আহি গ'ল এতিয়া গম পালে লিংক শেষ এতিয়া পিচি অন কৰোঁ এতিয়া আমি চেক কৰিম নেট আহিছে নাই ইউটিউব খুলিলোঁ আহি গ'ল নেট চালু হৈ গ'ল মোৰ
সো ফাইনালি বন্ধুসকল মোৰ ইণ্টাৰনেট কাম কৰিলে আহিলে কোনো স্পীডত বাধা নাই কি নাই পুৰা ভালকৈ চলি আছে বাৰু যি নহওক এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া মোৰ কিছুমান ব্লগ আছে মই আপলোড দিওঁ আপোনালোকৰ পৰা বিদায় মাগিছোঁ চ' ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে নতুন মোৰ এই ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' বন্ধুসকল বাই বাই সকলোৱে ভালে থাকক